নমস্কাৰ ৰন্তলি গহনাৰ ইউটিউব চেনেলটোত সকলোকে স্বাগতম। মই স্বপন বনিয়া আৰু আজি ভিডিঅ'টো বনাব ধৰিছোঁ। আপোনালোকৰ মনত কিছুমান কনফিউজন আছে। বহুতে মোক ফোন কৰি আছে যে আপোনালোকৰ ইয়াতে পাটখনৰ গহনা পায় নে কেঁচা সোণৰ গহনা পায় নে চিলভাৰ বেছ পায়। গতিকে মই সেই আপোনালোকৰ কনফিউজনবোৰ দূৰ কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ। আমাৰ ইয়াতে চিলভাৰ বেছত মানে গহনা কাম কৰা হয়। আৰু এটা কথা কৈ দিওঁ, অসমীয়া গহনাৰ কাম 3 জেগাত হয় অসমৰ। এটা হৈছে যোৰহাট, এটা হৈছে নগাঁও আৰু এটা হৈছে বৰপেটাত। মানে যোৰহাটৰ ফালে যিটো হয় সেইটো তেখেতলোকে ৰিয়েল ষ্ট'নত কৰে। তেখেতলোকে আমাৰ নিচিনা এনেকৈ জেনেৰেল ষ্ট'নত কৰিব নোৱাৰে। এইবোৰ হৈছে জেনেৰেল ষ্ট'নত, মানে যিটো আমি খাৰু কাটিং কৰি পেলাই এনেকৈ বনাওঁ। আৰু যোৰহাটৰ ফালে যিটো হয় সেইটো এইটো ষ্ট'নত হয়। এইটো ৰাজস্থানৰ পৰা আমি আনিব লাগে। এইটো ৰিয়েল ষ্ট'ন হয়। এইটো অকণমান পিংক টাইপত আহে। গতিকে যোৰহাটৰ ফালে যিটো গহনা বনায় তেখেতলোকে গ'ল্ডতে বনায়। আজিকালি ৰূপত অলপ চলপ বনাইছে যদিও তেওঁলোকে অলপ অসুবিধাই পায় চাগে, বৰ সিমানখিনি নাজানো। গতিকে তেখেতলোকে বনায় গ'ল্ডত, আৰু চিলভাৰত হ'লে বহুতখিনি দামটো বেছি হৈ যায়। গতিকে আমি অলপ কম ৰেঞ্জত সকলোকে পিন্ধিব পৰাকৈ আমি এটা কম ৰেঞ্জত এই গহনাটো বনাওঁ। এইটো জেনেৰেল ষ্ট'নত ইয়াত সোণপাতটো এজাপ বা দুজাপ কৰি লগোৱা আছে। আৰু আমিও কৰোঁ, যিটো ৰিয়েল ষ্ট'নত হয়, ৰিয়েল ষ্ট'নৰ কামবোৰ আমিও কৰোঁ। এনেকুৱা হয়। এইটো পিয়'ৰ চিলভাৰৰ ওপৰত লাখ সোমোৱাই ইয়াত অৰিজিনেল ষ্ট'ন, আপোনালোকক যিটো ষ্ট'ন দেখালোঁ সেই ষ্ট'নটো আমি ৰাজস্থানৰ পৰা আনো। ইয়াৰ প্ৰতিটো চাইজ মানে আমি এটা ফ্ৰেমিঙত মানে যেনেকুৱা চাইজ থাকে, ইয়াতে ফ্ৰেমিংবোৰ দেখাইছোঁ। চাপ'জ এইখন এখন দুগদুগী, এই দুগদুগীখনত যিমানখিনি চাইজ আছে প্ৰতিটো চাইজত আমি ৰাজস্থানৰ পৰা তেনেকৈ আমি অৰ্ডাৰ কৰোঁ আৰু তেনেকৈ আপোনালোকক বনাই দিওঁ। গতিকে আমাৰ ইয়াতে চিলভাৰৰ ওপৰত জেনেৰেল কোৱালিটিও কৰা হয় আৰু মানে অৰিজিনেল কোৱালিটিটো কৰা হয়। ঠিক আছে। আৰু বহুতে সুধি আছে চিলভাৰ বেছ গ'ল্ড পলিচ আপোনালোকৰ তাত কৰে নেকি? চিলভাৰ বেছ গ'ল্ড পলিচটো আমাৰ তাতে কৰা নহয়। চিলভাৰ বেছ গ'ল্ড পলিচটো বৰপেটাৰ ফালে কৰা হয়। আৰু তেখেতলোকৰ কামটো হৈছে কি, আমাৰ হৈছে অসমীয়া গহনা বুলি ক'লে আমাৰ যিটো কাম, আমাৰ নগাঁৱত যিটো কয়, নগাঁও ৰন্থলীত যিটো মানে গহনা বনায়, সেই গহনাটো হৈছে ইয়াত ৰূপৰ, এইটো পিয়'ৰ ৰূপ হয়। ফ্ৰেমিংবোৰ এনেকুৱা ধৰণৰ হয়। প্ৰথমতে আমি অকণ গ'ল্ড পলিচ কৰি লওঁ। গ'ল্ড পলিচ কৰি ইয়াৰ ওপৰত লাখ সোমোৱা হ'ব। লাখ সোমোৱাৰ পিছত ইয়াক দেখিবলৈ এনেকুৱা লাগিব, আৰু তাৰপিছত শেষত গৈ এনেকুৱা হ'ব। আৰু গাঁথনি কামটো এক্সট্ৰাকৈ থাকেই। গতিকে বহুতে অলপমান কনফিউজ হৈছে। গতিকে মই যিমানখিনি পাইছোঁ আপোনালোকক বুজাইছোঁ। আৰু বহুতে অৰ্ডাৰ কৰিছে, ভাল লাগিছে ভিডিঅ'বোৰ চাই, কৈছে আপুনি নতুন নতুন ভিডিঅ'বোৰ বনাই দিব। আৰু এয়া থুৰীয়া, এইবোৰ হৈছে পিয়'ৰ চিলভাৰত। এইবোৰ পিয়'ৰ চিলভাৰত কৰি এয়া সোণপানী চৰোৱা হয় প্ৰথমতে। তাৰ পিছৰ কামখিনি ইয়াত লা হ'ব, লাৰ ওপৰত ষ্ট'ন লগোৱা হ'ব, ষ্ট'নৰ ওপৰত থ্ৰেড কটা হ'ব, থ্ৰেড কটাৰ পিছত পাতখন লগোৱা হয়। গতিকে কাম বহুতখিনি, কাৰণ আমাৰ বৰপেটাৰ যিখিনি কাৰিকৰ আছে সেয়া কাৰিকৰে এটা ছেট বনাওঁতে তেখেতলোকে এজন কাৰিকৰে মোটামুটি 80% কাম এজন কাৰিকৰে শেষ কৰিব পাৰে। কিন্তু আমাৰ কামটো হৈছে ফ্ৰেমিং বনোৱা মানুহ বেলেগ, তাৰপিছত লা সোমোৱা মানুহ বেলেগ, তাৰপিছত আপোনাৰ পাথৰ ছেটিংছ কৰা মানুহ বেলেগ, ইয়াৰ ওপৰত থ্ৰেড কটা মানুহ বেলেগ, তাৰপিছত ফিনিচিং কৰা মানুহ বেলেগ। গতিকে আমাৰ গহনাটো অকণ কষ্টিংটো বেছি আহে। বৰপেটাৰ যিটো চিলভাৰ বেছ গ'ল্ড পলিচ জুৱেলাৰী হয়, আৰু আমাৰ ইয়াতে তেনেকুৱা ধৰণৰ গ'ল্ড পলিচৰ জুৱেলাৰীৰ কাম কৰা নহয়। আৰু পাটসোণ বা কেঁচা সোণ, মই আগতে কৈছোঁ পাটসোণ বা কেঁচা সোণ এটা বস্তুৱেই। পাটসোণ আৰু কেঁচা সোণৰ গহনা যোৰহাট আৰু নগাঁৱত, তাৰ বাহিৰে বেলেগত বনোৱা নহয়। গতিকে ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানে। আৰু আপোনালোকৰ কনফিউজনটো দূৰ কৰিছোঁ। জেনেৰেল ষ্ট'ন হ'লে কালাৰটো এনেকুৱা আহে, আৰু ৰিয়েল ষ্ট'ন হ'লে এনেকুৱা আহে। অলপ ডালিম গুটীয়া যিটো পাথৰ বুলি কয় সেইটো এইটো হয়, আৰু যিটো জেনেৰেল ষ্ট'ন। গতিকে আপোনালোকক যদি লাগে মোৰ হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। আৰু মোৰ তাত ৰিটেইল আৰু হোলচেল যিহেতু দুয়োটাই কৰা হয়, আপোনালোকে চেলিং কৰিবলৈ হ'লেও বা নিজে পিন্ধিবলৈ হ'লেও মোৰ পৰা গহনা ল'ব পাৰিব। কিন্তু হোলচেল কৰোঁ, কিন্তু আপুনি হোলচেলত গহনা ল'বলৈ হ'লে মিনিমাম 5টা গহনা 1 মাহত মোৰ পৰা ল'ব লাগিব। আৰু তাৰ যিখিনি প্ৰচেছিং সেইখিনি মই হোৱাটছআপত মোৰ লগত যোনে যোগাযোগ কৰিছে তেখেতলোকে গম পাইছে অলৰেডি। সকলোখিনি কাৰিকৰ গ'ল। মই ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁ, আপোনালোকে কিছুমান নজনা কথা জানিব। কাৰণ আমাৰ এই গহনাখিনি আমাৰ এই থলুৱা মানুহখিনি ওতঃপ্ৰোতভাৱে জড়িত। এতিয়াৰ পৰা নহয়, একে আহোম যুগৰ পৰাই জড়িত হৈ আহিছে। আৰু কথাটো হৈছে কি, এই গহনাখিনিক মানে নাইকিয়া কৰিবৰ কাৰণে কেলকাতাৰ পৰা কিছুমান সস্তীয়া কিছুমান গহনা আজিকালি যি নেকি ফুটপাথ পাণ তামোলৰ দোকান আজি সকলোতে পোৱা যায়, সেইবিলাক গহনা যদি আপোনালোকে
কিছুমান মানুহে যদি কয় যে এইটো পাটখনৰ গহনা আপোনালোকে লওক, এইটো অৰিজিনেল হয়, এইটো ৰন্থলীৰ হয়, কেতিয়াও নিকিনিব। সেইবিলাক এটা বহুত মানে দুষ্ট চক্ৰ, এইটো অসমৰ এটা ডাঙৰ এটা মানে অপৰাধ কৰি আছে। যদিও এইটো চৰকাৰে চকুত দিয়া নাই, তথাপিও আমাৰ কিছুমান মানুহ জীয়াই কাৰণে লাগি আছে, আমাৰ ৰন্থলীৰ জীয়াই কাৰণে। গতিকে কম ৰেঞ্জত পোৱা যায়, সেইকাৰণে বহুতে কিনে। কিন্তু তথাপিও ডুপ্লিকেটটো ডুপ্লিকেট হিচাপে কিনিব আৰু অৰিজিনেলটো অৰিজিনেল হিচাপে কিনিব। ঠিক আছে, পাটসোণৰ বা কেঁচা সোণৰ গহনা নগাঁৱৰ অকল ৰন্থলীৰে কৰা হয়। গতিকে আপোনালোকক লাগিলে মোৰ তাত বুলি নহয়, আমাৰ ইয়াতে 300টামান ইউনিট আছে। আপোনালোকে আমাৰ নগাঁও ৰন্থলীলৈ আহক, নগাঁও ৰন্থলীত ভিজিট কৰক আৰু এটা ভাল গহনা আপোনালোকে লৈ যাওক। আৰু মই যিমানখিনি পাইছোঁ মই আপোনালোকক দেখাই গৈ আছোঁ। আৰু ইয়াত কোনো ধৰণৰ মিক্স আমি নকৰোঁ, পিয়'ৰ চিলভাৰ, আৰু ইয়াত কোনো ধৰণৰ কপাৰ ব্ৰঞ্জৰ কাম নহয়। আমি এটা ৱাৰেণ্টি দিওঁ আমাৰ পৰা ল'লে যে 6 মাহ 1 বছৰ তেনেকুৱা এটা ৱাৰেণ্টি থাকে। আৰু ৰিয়েল ষ্টনৰ বস্তু হ'লে আমি অলপ দিন মানে ৱাৰেণ্টিটো দিওঁ। গতিকে ঠিক আছে, আজিৰ ভিডিঅ' ইমানেই। সকলোখিনি কাৰিকৰ গ'ল, এতিয়া মই আৰু যাওঁ। ঠিক আছে, আজিৰ ভিডিঅ' ইমানে, ধন্যবাদ।